নমস্কাৰ, আজি মই নাৰিকল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। ইয়াতে বৰা চাউলৰ পিঠাগুৰি লৈছোঁ, গুড় পগাই লৈছোঁ, দুটা নাৰিকল চুকি লৈছোঁ। নাৰিকলখিনি এতিয়া ভাজি ল'ম। কেৰাহীটো গৰম হৈ গ'ল, নাৰিকলখিনি ঢালি দিছোঁ। গেছটো কমাই এনেদৰে লৰাই থাকিম নাৰিকলখিনি শুকাই নহালৈকে। এয়া নাৰিকলখিনি শুকাই আহিছে। এতিয়া পগাই থোৱা গুড়খিনি অলপ অলপকৈ ঢালি দিম। বেছি পনীয়া কৰিব নালাগে এইখিনি। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। এইখিনি মিহলাই হৈ গ'ল। এতিয়া পিঠাকেইটা বনাই ল'ম। এচামুচ দি দিছোঁ মাজত। টাৱাখন চাফা কৰি থাকিব, নহ'লে পিঠাখন ৰঙচুৱা হৈ যাব। পিঠাখন মচমচীয়া হোৱালৈকে এনেদৰে ছাইডত থৈ দিম। এয়া চাওকচোন, এই পিঠাখন অলপমান ফাটি গৈছে। এতিয়া মই গুড় অলপমান টাৱাখনত দি এনেদৰে ঘঁহি দিছোঁ। চেনিও দিব পাৰে, তেতিয়া পিঠাখন নাফাটে। এয়া গোটেইকেইটা নাৰিকলৰ পিঠা বনাই ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালে। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।